কোনো এপৰ পৰা টকা ইনকাম কৰিব নোৱাৰি দিয়ক। হাই গাইছ, আপোনালোকে গেম খেলে নেকি বাৰু? আপোনালোকে গেম খেলি কিমান টকা ইনকাম কৰিলে, কিমান টকা আয় কৰিলে আপোনালোকে গেমটোৰ পৰা? বহুতে দেখোঁ এতিয়া গেমটোৰ ভিতৰত বিজি থাকে, ব্যস্ত, সকলোৱেই গেমত ব্যস্ত, বহুতে ইনকাম কৰি আছে বহু টকা, কিন্তু আপুনি কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? একচুৱেলি আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য, সঁচা নে মিছা, গেম এপ্লিকেশ্যন পৰা আমি টকা ইনকাম কৰিব পাৰোঁ নে নোৱাৰোঁ, মই আজিৰ এই ভিডিঅ'টো প্ৰমাণ সহকাৰে আপোনালোকক ক'ম আৰু আপোনালোকে চাই থাকক। বহুতে আজিকালি গেমটোৰ ওপৰত ব্যস্ত হৈ পৰি আছে, বহুতে দিমাগ নষ্ট কৰি আছে, গম পাইছে? বহুতে মাথা মাৰি আছে, মই 5,000 টকা কৰিছোঁ, উইথড্ৰ কৰিব নোৱাৰোঁ। আপোনালোকে গেমটোৰ পৰা আৰ্নিং কৰিছে কিন্তু উইথড্ৰ কৰিব নোৱাৰিছে, কিন্তু আপুনি বহুতে খেলি ইনকাম কৰিছে, আপুনি ইনকাম কৰিব নোৱাৰিছে। কিয়? এই এপটোৱে আপোনালোকক টকা নিদিয়ে, গেমটো খেলিলেও টকা নিদিয়ে, গম পাইছে? আপোনাৰ পৰা টকা লুটি নিবলৈ সেই এপটো বহি আছে, আপোনাৰ পৰা টকা নিবলৈ। আপোনালোকে বহু ইউটিউবাৰসকলক ভিডিঅ' দেখি আপোনালোকে গেম ডাউনলোড কৰে, কিন্তু সেই গেম ফেক হয়। ফেক মানে আপোনাৰ পৰা টকা লুটি নিব, আপুনি কেতিয়াও ইনকাম কৰিব নোৱাৰে এপৰ পৰা, কিয়নো সেই এপটো বহি আছে লুটিবলৈ আপোনাৰ পৰা। যদি সেই এপটো টকা এনেকৈ দিলেহেঁতেন, সকলোৱে সেই এপটোৰ পৰা ইনকাম কৰিলেহেঁতেন। সেইবিলাক ফেক এপ, আপোনালোকে এপবিলাক ডাউনলোড নকৰিব, সেইবিলাক এপে আপোনাক পইচা নিদিয়ে, গম পাইছে? আপোনালোকে সেইবিলাক এপে আপোনাক পইচা নিদিয়ে বাৰু, কিয়নো আপুনি গোটেই দিনটো খেলিব, কিন্তু আপোনালোকে বহু টকা আৰ্নিং হৈছে, কিন্তু আপোনালোকে সেই টকাখিনি উইথড্ৰ কৰিব নোৱাৰে, ট্ৰেন্সফাৰ কৰিব নোৱাৰে বেংকলৈ, কিয়নো সেই এপটো আপোনাৰ পৰা টকা লুটি নিবলৈ আহিছে, আপোনাক টকা দিবলৈ অহা নাই। সেই এপটো এনেই বহি টকা নাই, এনেই টকা দিব নেকি আমাক? কেলা টকা নিদিয়ে, গম পাইছে আপোনালোকে? মই প্ৰমাণ দেখুৱাম অলপ পিছত, কিন্তু সম্পূৰ্ণকৈ চাই থাকক। কোনো এপৰ পৰা আমি টকা আৰ্নিং কৰিব নোৱাৰোঁ, আপোনালোকে কেতিয়াও ইনকাম কৰিব নোৱাৰে এপছৰ পৰা, মই এইটো বাৰে বাৰে কৈ আছোঁ, কিন্তু আপোনালোকে কৰিব নোৱাৰে ইনকাম এপৰ পৰা। আপুনি 10 টকা এটা ইনকাম কৰিছে, কিন্তু আপোনাৰ পৰা 20 টকা লুটি নিব সেই এপটোৱে, কিন্তু আপুনি ইনকাম কৰিব নোৱাৰে, মই গেৰাণ্টি দি ক'ব পাৰোঁ। কোনেও কৰিব নোৱাৰে ইনকাম। আপোনাক বহু ইউটিউবাৰ আছে এনেকৈ কয়, এই এপটো ডাউনলোড কৰক, আপোনালোকে 40 টকা বোনাছ পাব আৰু মোৰ কোডটো ব্যৱহাৰ কৰিলে বহু টকা ইনকাম কৰিব পাৰে। আপোনালোকে বহু ইউটিউবাৰসকলক ভাল পায়, কিন্তু ইউটিউবাৰসকলে আপোনালোকৰ ওচৰত দেখুৱাই, সিহঁতৰ ভিডিঅ'ৰ মাজত দেখুৱাই, এনেকৈ গেম খেলিলে এনেকৈ টকা আৰ্নিং হ'ব, আৰু এই এপটো ডাউনলোড কৰক, আমাৰ কমেণ্ট প্ৰিণ্টত লিংকটো দিয়া আছে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা ডাউনলোড কৰক, আপোনালোকে বোনাছ পাব। এইবিলাক ইউটিউবাৰসকলে কয়, এপবিলাক প্ৰমোশ্যন কৰে, সিহঁতৰ পইচা পায়, আপোনালোকক মিথ্যা তথ্য দিয়া কোম্পানীসকলে সিহঁতক পইচা দিয়ে, সিহঁতে এপটো প্ৰমোশ্যন কৰে, আপোনালোকৰ আগত দেখুৱাই দিয়ে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ আৰ্নিং কৰিব লাগে, এইবিলাক কয়, আৰু আপোনালোকৰ পৰা মিথ্যা তথ্য দি আপোনালোকক ডাউনলোড কৰিবলৈ কয়। সিহঁতে এই এপটো ডাউনলোড কৰক আৰু এনে টকা পাব, এইবিলাক মিছা, আপোনালোকে কেতিয়াও ডাউনলোড নকৰিব। আপুনি কেতিয়াও এপটোৰ পৰা ইনকাম কৰিব নোৱাৰে, কিন্তু আপোনাৰ পৰা লুটি নিব সিহঁতে বহি আছে, আপুনি কেতিয়াও ইনকাম কৰিব নোৱাৰে, মই গেৰাণ্টি দি ক'ব পাৰোঁ। কিন্তু এপৰ পৰা ইনকাম কৰিব নোৱাৰে, পাগল হ'ল নেকি? যে কোনো এপৰ পৰা টকা ইনকাম কৰিব নোৱাৰি দিয়ক, যদি আপুনি সেই এপটোত একো কষ্ট কৰা নাই। কষ্ট মানে মই এইটো কোৱা নাই যে কিবা খেলিব, কিবা খেলিব, এইবিলাক কোৱা কথা। যেতিয়া এটা এপে আপোনাক 10 টকা দিব, আপুনি মনত ৰাখক সেই এপটোৱে আপোনাৰ পৰা 15 টকা লুটিবলৈ বহি আছে। 15 টকা লুটিব, প্ৰথমতে 10 টকা দি পিছত 15 টকা লুটিব আপোনাৰ পৰা। তো যিখিনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে, যোনে এনেকুৱা টাইপৰ পইচা লগোৱা এপ, কিবা গেম্বলিং এপ, লোন এপ, এইবিলাক এপ মানে প্ৰমোশ্যন কৰে,